কবিতাৰ শিৰোনামা ফ্লেশ্ববেক, কথা আৰু আবৃত্তি অংগদ দাস, আৱাস সংগীত কপিল আৰু প্ৰকাশ। অপৰাজিতা, তোমাৰ নয়নত কহুৱা ফুল ফুলে। অপৰাজিতা, তুমি এটা কথা জানানে? এই যে প্ৰেম শব্দটো, এই বিভাগত মই অলপ কেঁচা। যেনে সৰুতে অংকত কেঁচা আছিলোঁ, তেতিয়া মিষ্টাৰ চৌধুৰী চেকনি কোবত পিঠি চেৰেলা চেৰেলি হৈছিল। তেনেদৰে আজি প্ৰেমৰ ক্ষেত্ৰত কেঁচা বাবেই দুফাল হ'ব বিচাৰিছে মোৰ হৃদয়। চাল্লা গাঁৱলীয়া ল'ৰাৰ বাবেই আধুনিকতাৰ প্ৰেমৰ পৰশ ল'ব নাপালোঁ নে কি বা? আনৰ দৰে ডিগ্ৰী কলেজৰ অবিত্ৰ নৈ পাৰে পাৰে প্ৰিয়তমাৰ লগত পাতিব নাপালোঁ যৌৱনিশাৰ সুবাসনা কথাবোৰ। লগৰীয়াৰ লগত কেণ্টিনত ৰোল চাওমিন খোৱাৰ খণ্ডটো মোৰ ডিক্সনাৰীতে নাহে। আৰে এই চব কি প্ৰেম হ'ল নেকি? গাঁৱলীয়া ল'ৰাটো চিধা চিধি কথা, কাৰোবাৰ প্ৰেমত পৰিলেই ক'বলৈ মন যায়, I will open my every single part of my heart only for you.